নমস্কাৰ বন্ধুসকল, স্বাগতম ফ্ৰেণ্ডছ। এটি অতি গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। খবৰটো হ'ল ফ্ৰেণ্ডছ, অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলৰ বাবে। হয় ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানে যে অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক অসম চৰকাৰে ইতিমধ্যে 2000কৈ টকা দিছে। আৰু এই 2000কৈ টকা দিয়াৰ পিছত ছেকেণ্ড কিস্তিটো কেতিয়া দিব আপোনালোকে এইটোলৈ হয়তো বহুতে অপেক্ষা কৰি আছে। আজি ফ্ৰেণ্ডছ মই এই খবৰটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ, কেতিয়ালৈকে আপোনালোকে এই 2000 টকাটো লাভ কৰিব। ফ্ৰেণ্ডছ, প্ৰথম কিস্তি 2000 টকাটো যিসকল লোকে এতিয়ালৈকে লাভ কৰা নাই তেখেতসকলে অপেক্ষা কৰক, নিশ্চয় আপোনালোকে এই টকাটো লাভ কৰিব। ফ্ৰেণ্ডছ, অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক অসম চৰকাৰে ইতিমধ্যে 2000কৈ টকা দিছে। আৰু দ্বিতীয় কিস্তিৰ এই 2000 টকাটো আপোনালোকে কেতিয়াকৈ লাভ কৰিব বা কেনেদৰে আপোনালোকে চেক কৰিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। গতিকে বলক ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক প্ৰথম কিস্তিৰ পইচাটো দিয়াৰ পিছত দ্বিতীয় কিস্তিৰ পইচাটো লাভ কৰিব বুলি অসম চৰকাৰে প্ৰকাশ কৰিছিলে। ফ্ৰেণ্ডছ, দ্বিতীয় কিস্তিৰ অসম চৰকাৰে দিয়া পইচাটো আপোনালোকৰ একাউণ্টত 22 মে 2020 তাৰিখত সোমাব বুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে টুইটাৰ যোগে আজি জানিবলৈ দিয়ে। হয় ফ্ৰেণ্ডছ, বহিৰাজ্যত থকাসকলৰ কাৰণে অতি ভাল খবৰ। আপোনালোকে এতিয়া লাভ কৰিব দ্বিতীয় কিস্তিৰ অসম চৰকাৰে দিয়া 2000 টকাটো। ফ্ৰেণ্ডছ, কেনেদৰে আপোনালোকে চেক কৰিব এই দ্বিতীয় কিস্তিৰ পইচাটো আপোনালোকৰ একাউণ্টত সোমাইছে নে নাই, ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই আপলোড কৰি থোৱা আছে। আৰু সেই ভিডিঅ'ৰ লিংকটো মই ফ্ৰেণ্ডছ আপোনালোকক ডেছক্ৰিপশ্যনত দি থোৱা আছে, আপোনালোকে তাত গৈ চেক কৰিব পাৰিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে অসমলৈ উভতি আহিব বিচাৰে, কেনেদৰে অনলাইনত ফৰ্ম ফিল-আপ কৰি আবেদন কৰিব, ইয়াৰ ওপৰতো মই অলৰেডি এটা ভিডিঅ' আপলোড কৰি থোৱা আছে। আৰু এই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। গতিকে ফ্ৰেণ্ডছ আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ ভিডিঅ'টো চাই ল'ব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে ফ্ৰেণ্ডছ, আৰু ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা লেটেষ্ট আছামিজ নিউজ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে ফ্ৰেণ্ডছ, জয় অসম।